वीडियो देखने के लिए अपना बस इनको क्लिक करा है वो वीडियो आज डिलीट होने जा रहा है तो वीडियो से সকলো के साइड সকলো কি গম পাব আজি মানে শ্ৰীমন্ত কলিতাৰ বাৰ্থডে বুলি শ্ৰীমন্ত মোক ক'লে ভিজিট এটা ব্লগছ বনাব লাগিব দেই আমাৰ ঘৰত গতিকে মই আজি ইয়াৰ পৰা ঘৰৰ পৰা আৰম্ভ কৰিলোঁ ব্লগছটো ফ্ৰেণ্ডছ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সেই প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সকলোখিনি গম পাব আৰু ফ্ৰেণ্ডছ মই শ্ৰীমন্তৰ কাৰণে দোকানৰ পৰা কিবা কিবি ল'লোঁ চিপছ আৰু কোল্ড ড্ৰিংকছ এনেকুৱা কিবা কিবি ল'লোঁ বৰ্তমান ৰাস্তা পাইছোঁ আৰু বৰ্তমান আহি আছোঁ এইবিলাক বস্তু মই হাতত লৈ আহিছোঁ পলিচিন তেতিয়া চিঙি বুলি ভয় লাগি আছে নহয় চাই থাকক দেই একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু আহি লগ পালোঁ আমাৰ বাৰ্থডেৰ মেইন মানুহজনক এইজন আহি আছে আৰু এহঁতৰ ঘৰ পালোঁ বৰ্তমান বাৰ্থডে কিবা নকয় কিয়া গিফ্ট চিফ্ট অনা নাই দেই বেয়া নাপাবি একো গিফ্ট অনা নাই মই তই নাহা কিয় তই জোৰে নাহা কিয় এতিয়া বৰ্তমান আমি এতিয়া ডাইৰেক্ট শ্ৰীমন্ত ঘৰে পালোঁ আৰু কিবা কবি নেকি কি ক'ম আৰু বাৰ্থডে আৰু কোন মানুহবিলাক খোজো তই ফাৰ্ষ্ট গেট এনেকৈ আৰু এইটো জোনমণি জোনমণি এখন এই দাদা বাৰ্থডে আজি কি কবি একো নকয় লাষ্ট কৰি দেখোন তাই আৰু এই শ্ৰীমন্তৰ কাৰণে কিবা কিবি লৈ আহিলোঁ আমাৰ কাৰণে আনিলোঁ বাৰু মই বস্তুখিনি লৈ আহিলোঁ ইয়াতে মানে খাৰা ধৰা লাগিব আৰম্ভ কৰিলে মানে আৰু এইফালে এইটো আমাৰ নাচনীটো থাকিলে এইটো জোনমণি মোটৰৰ বস্তু খাই নিলে তাই আৰু শ্ৰীমন্ত বাকীকেইটা লৈ আহি পালে বৰ্তমান আহি আছে ইমান দেৰি কিয় হ'ল দেৰি হ'লে আজি ইমান দেৰি হৈ গ'ল আৰু মুখত কি কৰি আহিছা এইটো আমাৰ খাদ্য শ্ৰীমন্তৰ কাৰণে কি লৈছা শ্ৰীমন্তৰ কাৰণে লৈ আছে আমাৰ জিন্তু বাবা শ্ৰীমন্তৰ বাৰ্থডেৰ কাৰণে চবতকে বেষ্ট ফ্ৰেণ্ড মানে ভাই একদম ভাই মোৰ আৰু শ্ৰীমন্ত গৰু আনিব গৈছে আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ লগতে যাওঁ নেকি কোনফালে বা গৈছে আৰু এতিয়া এইবাৰ আমাৰ লগবিলাক এতিয়া আমাৰ যুগল এইটো জিন্তু সোমাই আছে এই ফোন ডেটটো মানে 1 নম্বৰ এইটোতো মানে আৰু এইটো আমাৰ ভিজিট ইউটিউব চেনেলৰ মেইন মালিক আমাৰ ঘুমাই আছে জিন্তু আহিলে কেৱল বিচনা আনছি নিবই সেই চা সেইটো লাষ্ট ম্যান আৰু এই দুটাক চাচোন কি কৰি মৰবা লাগছি এতিয়া এটা হাতী উঠি আছে মোৰ আইও মা আইও পইচা নামা no. Oh my god. অন্ধ নহয় চকুৱে আছে কিন্তু কি হৈছে তো সন্তান নাই সন্তান নহয় দুনিয়াখন দেখা পোৱা নাই আৰু শ্ৰীমন্ত মাকে পিঠা বনাই আছে জন্মদিনৰ কাৰণে আৰু হৰি শ্ৰীমন্ত কাৰণে পিঠা বনাই আছে কেনেকুৱা লাগিছে শ্ৰীমন্ত জন্মদিনৰ কাৰণে শ্ৰীমন্ত কেইবছৰ ধৰি দিলে আজি পে 16 পাৰ হ'ব 17
কালিৰ বে 17 বুলি হ'ব এয়া পিঠা বনাই আছে 2005 জন্ম হৈছো যদি ভিডিঅ' চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে যদি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ